एवरीवन हेल्दी एंड टेस्टी रेसिपी चैनेल सकलोके आदरणी जनाइছোঁ। आशा करूँ सकलोৱে ভালে আছে। আজি মই আপোনালোকলৈ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। হেয়া হৈছে মালাই কেক। এই কেকটো খাবলৈ বিৰাট টেষ্টি হয়। আপুনি এবাৰ ট্ৰাই কৰি চাব পাৰে। এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেনেহলে অনুগ্ৰহ কৰি লাইক শেয়াৰ কৰি দিব। তেনেহলে চাই লওঁ আহক এই কেকটো বনাবলৈ আমাকনো কি লাগিব, কেনেকৈনো আমি বনাব পাৰোঁ চাওঁচোন আহক। মালাই কেক বনাবলৈ প্ৰথমতে 1 কাপ ময়দা মই এখন চালনীৰ সহায়ত ভালদৰে চালি লৈছোঁ। আধা কাপ চেনি মিক্সিত গুড়ি কৰি পাউডাৰ বনাই লৈছোঁ। মিঠাটো আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব। 3 চামুচ ৰিফাইন অইল দি গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এইখিনিতে 1 কাপ গাখীৰ অলপ অলপকৈ দি ভালদৰে মিলাই লৈছোঁ। আধা চামুচ বেকিং পাউডাৰ দি লৈছোঁ। আধা চামুচ ইলাচি পাউডাৰ দি লৈছোঁ। আধা কাপ কোকোনাট পাউডাৰ দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। কোকোনাট পাউডাৰটো অপচনেল হয়। এতিয়া বাটিকেইটাত প্ৰথমে মই ঘি লগাই লৈছোঁ, তাৰ পিছত কেকৰ বেটাৰখিনি অলপ অলপকৈ দি লৈছোঁ। কেকৰ বেটাৰখিনি বাটিকেইটাৰ আধালৈ দিব লাগিব। কেৰাহী গৰম কৰি তাতে এখন ষ্টেণ্ড বহাই লৈ তাৰ ওপৰত এটা প্লেট দি লৈছোঁ। বাটিকেইটাও দি লৈছোঁ। ওপৰৰ পৰা ড্ৰাই ফ্ৰুটছ দি লৈছোঁ আৰু এইটো ঢাকোন দি দিছোঁ আধা ঘণ্টাৰ বাবে। আধা ঘণ্টা পিছত ঢাকোন খুলি এটা টুথপিকৰ সহায়ত চাই লৈছোঁ কেকটো বেক হৈছে নে নাই। কেকটো হৈ গৈছে। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিব লাগিব। 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই ফুল ক্ৰীম গাখীৰ ব্যৱহাৰ কৰিছোঁ। দুশ গ্ৰাম পাউডাৰ গাখীৰত দেখুওৱাৰ ধৰণেৰে গাখীৰ দি এটা পাতলকৈ পেষ্ট বনাই লৈছোঁ। 3 চামুচ কনডেন্স মিল্ক দি লৈছোঁ। এইখিনিতে মই পাউডাৰ গাখীৰৰ পেষ্টখিনি দি লৈছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। একেৰাহে লৰাই থাকিব, নহ'লে তলৰ পৰা লাগি যাব পাৰে।
গাখীৰখিনি উতলি অহাত মই কোকোনাট পাউডাৰ আৰু ড্ৰাই ফ্ৰুটছখিনি দি লৈছোঁ। গাখীৰৰ পনীয়া ভাৱটো শুকাই আহিব লৈছে। এয়া আমাৰ মালাইখিনি কেকত দিব পৰা হৈ গৈছে। দেখিছেনে কেকটো কিমান ধুনীয়াকৈ ওলাই আহিছে আৰু কিমান কোমল হৈছে। এতিয়া এটা কাটা চামুচৰ সহায়ত দেখুৱাৰ ধৰণেৰে কেককেইটা ফুটা কৰি লৈছোঁ। এতিয়া মালাইখিনি কেকৰ বাটিকেইটাত অলপ অলপকৈ দি লৈছোঁ। এতিয়া কেককেইটা ফ্ৰিজত ৰাখি দিব লাগিব 1 ঘণ্টাৰ বাবে। 1 ঘণ্টা পিছত এয়া আমাৰ টেষ্টি মালাই কেক খাবলৈ ৰেডি। এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইববোৰে মোৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। তেনেহ'লে অনুগ্ৰহ কৰি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই কেকৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পায় মোক কমেণ্টত জনাব। আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত ধন্যবাদ।